মুখ্যমন্ত্ৰীৰ দৌৰত কোনে মাৰিব শেষ হাঁহি। ইতিমধ্যে দিল্লীত জেপি নাড্ডাৰ বাসগৃহত তিনিটা স্তৰত বৈঠক সমাপ্ত হৈছে। প্ৰথম অৱস্থাত সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ লগত পৃথকে পৃথকে বৈঠকত মিলিত হৈছিল কেন্দ্ৰীয় নেতৃত্বই। আৰু বৈঠকত উপস্থিত আছিল বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডা, ৰাষ্ট্ৰীয় সম্পাদক BL সন্তোষ আৰু লগতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। আৰু কাইলৈ পুনৰ গুৱাহাটীত অনুষ্ঠিত হ'ব বিধায়িনী দলৰ বৈঠক। আৰু সেই বৈঠকৰ পাছতেই ঘোষণা কৰিব অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ নাম। যদি সৰ্বানন্দ সোণোৱালক পুনৰ মুখ্যমন্ত্ৰী হিচাপে প্ৰক্ষেপ কৰে তেন্তে হিমন্ত বিশ্ব শৰ্মাক কেন্দ্ৰীয়ৰ দায়িত্ব দিয়া পূৰ্ণ সম্ভাৱনা আছে। আৰু যদিহে হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী হিচাপে প্ৰক্ষেপ কৰে তেন্তে সৰ্বানন্দ সোণোৱালক কেন্দ্ৰীয়ৰ দায়িত্ব দিয়া পূৰ্ণ সম্ভাৱনা আছে। আৰু আপোনালোকে বাৰু কোনজন ব্যক্তিয়ে মুখ্যমন্ত্ৰী হ'লে ভাল পাব তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন।